নমস্কাৰ ভিডিঅ'টো 7 তাৰিখৰে কৈছিলোঁ নহয় হীৰক জয়ন্তী চলি আছিল বুলি তাৰে প্ৰথম নিশাৰ কাৰ্যসূচী আছিলে ভাওনা আৰু আমি গৈ সকলো উপস্থিত হ'লগৈ ভাওনা চাবলৈ আৰু এয়া দেখিছেনে বিয়নী মেল মৰাত লাগিছোঁ সকলোৱে ভাওনা আৰম্ভ হ'বলৈ যিহেতু দেৰি আছে অকণমান গতিকে কথা এইফালে আকৌ প্ৰদৰ্শনীত শিশু লীলাৰ খণ্ড কেইটামান দেখুৱাইছিলে তাকে আপোনালোককো দেখুৱাম বুলি ভিডিঅ'টো কৰি ৰাখিলোঁ এতিয়া আকৌ কমেণ্টত নিলিখিব দেই আমি যেন শিশু লীলা চোৱাহে নাই বুলি শুনিলেই নহয় আমাৰ মানে খোৱা চিন্তাটো আগতেই তাৰপৰা এয়া ভাত পানী খাই মেলি উঠি আমি আহি পাওঁ মানে ভাওনা আৰম্ভ হৈছিল আৰু এয়া গায়ন বেণ্ড ধৰি আছে দেই ৰাইজ তাৰ মাজতে লগৰখিনিকো দেখুৱাই দিলোঁ এবাৰ ভাওনাত মানুহ অলপো হৈছিলে দেই আৰু ভাওনাখনৰ নাম আছিলে কৰ্ণ পৰ্ব এতিয়া আপোনালোকেও ভাওনা ভাগ উপভোগ কৰক ৰিয়াকণ চিনি পাইছেনে হৈছে সপোনী মামা পিছে ভাওনাৰ বচনতকৈ এতিয়া এইকেইজনীৰ প্ৰেক্টিকেলহে বেছি হ'ব ৰ'ব बहुत डेंजर बस्तु बिना तुके तुम होते बड़ी ना कोई